শইকীয়ানীকৰ পৰা আহিলেনো আপুনি? এই ৰাতিপুৱা ফুৰিব আহিছে নেকি? এই কি যে ক'ব নহয়, গাটো ইমান বিষ হৈছে আজিকালি ৰাতিপুৱা সেইকাৰণে অলপ ফুৰিব অহা কৰিছোঁ দেই। কিজানি অলপ গাৰ বিষটো ভালে হয়। ভালে কৰিছে দিয়ক। মোৰো তেনেকুৱাই আৰু যিমানে বয়স হৈ আহিছে গাৰ বিষটো বাঢ়িব ধৰিছে দেখোন, নাজানো কিবা হৈছে। সেই শইকীয়ানী আপুনি দেখিলেনে নাই ৰমেনৰ ঘৈণীয়েকে কেনেকৈ ৰমেনে গম নোপোৱাকৈ বিজৰ লগত লিলিমাই কৰিছে। আই কেনেকৈ লিলিমাই কৰিছে দেই। হয় নেকি? মই দেখোন গমেই নাপাওঁ। তুমিহে এইবোৰ হট নিউজবোৰ মোক দিয়া দেই, মই এইবিলাক গমেই নাপাওঁ। শইকীয়ানী তাকেতো মই তাকে ভাবিছোঁ, এই ৰমেনটোলৈকে বহুত বেয়া লাগে। তাক ঘৈণীয়েকে ইমান নজলা পাই ইমান ঠগাব পাৰেনে? তাইতো অলপো বেয়া নালাগে জানো? বিয়া হৈ এটালৈ আহি কেনে আকৌ এটাৰ লগত যে লিলিমাই কৰি আছে। কি ক'বা ৰমলা, আজিকালি এইবোৰ ঘটনা দেখোন প্ৰায়ভাগ শুনিয়ে থাকোঁ। কাৰোবাৰ মাইকী কাৰোবাৰ লগত লিলিমাই কৰি আছে। এইবিলাক যে কি যে হ'ব ধৰিছে নহয়। এইটো দেখোন শইকীয়া খুৰী আৰু ৰমলা খুৰী, ইহঁতেনো কাৰ কথা পাতি আছে? আমাৰ মানে ৰমেনদাৰ বৌ মানে বিজয়দাৰ লগত লিলিমাই কৰি আছে। ইহঁতে মানে সেইবিলাকে কৈ আছে। আজি ঘৰত গৈ কেনে মই ৰমেনদাক কৈ দিব লাগিব আৰু। মাইনা তুমি ফুৰিবলৈ আহিছিলা নেকি? নাই ৰমলা খুৰী, এনেই অলপ উঠি আহিলোঁ আজি ৰাতিপুৱা সাৰ পালোঁ, সেইকাৰণে বোলে এপাক ফুৰিয়ে আহোঁ, সেইকাৰণে আহিলোঁ। আপোনালোকে ফুৰিবলৈ আহিছিল নেকি? আমি মানে এপাক ফুৰিব আহিলোঁ বুলিয়ে আহিলোঁ দিয়া। দিয়ক তেনেহ'লে ঠিক আছে, আপোনালোকে ফুৰক, মই ঘৰলৈকে যাওঁ দিয়ক। দাদা তই ঘৰতে আছ? তোক এটা কথা ক'ব লাগিছিল। কি কথা কচোন? নহয় দাদা, মানে মই আজি ৰাতিপুৱা ফুৰিব গ'লোঁ। ফুৰিব যাওঁতে শইকীয়ানী খুৰী আৰু ৰমলা খুৰীয়ে দেখোন আমাৰ বৌৰ কথা কিবা কৈ আছে। কিবা বোলে ৰমেনৰ ঘৈণীয়েকে বোলে কিবা বিজয়ৰ লগত লিলিমাই কৰি থকা, নাজানো কিবা কথা। হয় নেকি? কিবা কথা কৈ আছিল, তই ভালকৈ নুশুনিলি নেকি? নাই দাদা, মই ভালকৈ শুনাই নাপালোঁ। মই সিহঁতৰ ওচৰত যাওঁতে নহয় কথাখিনি বন্ধ কৰি দিছে। নাজানো কিবা কথা কৈ আছিল, মই ভালকৈ শুনাই নাপালোঁ। হয় নেকি? ময়ো কেইদিনমান চাই আছোঁ এই বিজয় আমাৰ ঘৰতো বহুত আশা কৰিছে আৰু এইও বৰকৈ ফোনটো লোৱা কৰিছে। ৰচোন দুটাই ধৰা পৰক, ইয়াৰ মজা উলিয়াই দিম বাপেকে। ঠিক আছে দাদা, ময়ো কালিলৈকে যদি ৰাতিপুৱা ফুৰিব যাওঁ নহয়, খুৰীহঁতে আকৌ কি কয় মই এবাৰ শুনিম দেই, আহি কেনে তোক ক'ম। ৰমলা খুৰী আৰু শইকীয়ানী খুৰী আজিও আহিছে। বাপেকে আজি মই কি কথা কয় ইহঁতে পূৰা শুনি থাকিম মনে। হেৰি শইকীয়ানী, যোৱাকালিৰ কথাটো পিছে গম পালেনে নাই? কিনো হ'ল গমেই পোৱা নাই, কওকচোন। কিনো হ'ব লগা আছে? কালি দেখোন ৰমেনৰ ঘৈণীয়েকক বিজয়ে আকাৰ ইংগিতেৰে দেখোন পলুৱাই নিয়াৰ কথা কৈছে, গম নাপায় নেকি? নাই, মই গমেই নাপাওঁ। তাকেতো কি হয় আজি ৰাতিহে গম পোৱা যাব ন। ক'বচোন, ক'ব মোক কালিলৈকে ক'ব, ৰাতিপুৱালৈকে কি হয় কি নহয়। মই আকৌ এইবিলাক কথা গমেই নাপাওঁ নহয়। মানে আজি ৰাতি আমাৰ বৌ পলাই যাব ন, এই কথা কৈ আছে ৰমলা খুৰী আৰু শইকীয়ানী খুৰী। দাদাৰ আগত কৈ ক'ব লাগিব, দাদা কিজানি অফিচৰ পৰা আহি নাপাওঁতে তাতে বৌ পলাব। আজি ময়ো বাপেকে CID কৰি থাকিম, বৌ কেতিয়া কাৰ লগত যায় আজি ময়ো চাই থাকিম। শইকীয়ানী খুৰীহঁতে মানে এইকে কৈ আছিল ন, এই চাই বিজয়ৰ লগত কেনেকৈ বৌ পলাই গ'ল। ভগৱান, দাদা অফিচৰ পৰা আহিয়ে পোৱা নাই। মই দাদা কি বুলি ক'ম ভগৱান। দাদা আহিছে নে অহা নাই মই এবাৰ চাই আহোঁ ঘৰৰ পৰা। দাদা আহিয়ে পোৱা নাই, মই এবাৰ দাদাক ফোন কৰি চাওঁ ৰহা, আহিছে নে অহা নাই বা। দাদা তুমি ঘৰ আহি পাইছা নে অহা নাই? জল্দি আহা জল্দি আহা, আমাৰ বৌ নহয় বিজয়দাৰ লগত পলাই গ'ল, জল্দি আহা জল্দি আহা। কি ভণ্টি, বৌৰে গ'ল? কেতিয়া গ'ল? কাৰ লগত গ'ল? দাদা তই আহি পালি, মই নহয় নিজ চকুৰে দেখিছোঁ বিজয়দাৰ লগত নহয় বৌ বাইকত উঠি কেনে পলাই গ'ল। হয় নেকি? এইক আজি দিম মই এইক ফোন মাৰি চাওঁ ক'ত আছে। তাইৰ মোবাইলো অফ, এই ফোন অফ কৰি থৈছে ন, ঠিক আছে। তাইৰতো মোবাইলটো অফ আছে ন, এই বিজয়কে ফোন মাৰি চাওঁ বিজয়ৰ ফোন লাগে নে নালাগে। ফোনটো ৰিং হৈ আছে, ৰিচিভ কৰিব পৰা নাই। চালা বদমাছে। দাদা তোৰ পিছফালে ঘূৰি চাচোন, সেইফালে দেখোন বৌ ক'ৰ পৰা আহিল? কিয় আহিল বা তাই? বিজয়দাৰ লগত দেখোন তাই বাইকত উঠি গৈছিল, কিয় বা আহিল সুধ। কি হ'ল মোৰ পিছফালে? ক'ত তাই? ক'ত? কি তুমি ক'ত গৈছিলা? তুমি বোলে বিজয়ৰ লগত বোলে তুমি বাইকত উঠি কিনে পলাই গৈছিলা? ক'ত গৈছিলা কোৱাচোন, কিয় গৈছিলা? হেৰি মই পলাই যোৱা নাই নহয়, আপুনি ঘৰত আহোঁতে দেৰি হোৱাৰ কাৰণে মই বোলো অলপমান বস্তু লাগিছিলে, ঘৰৰ বস্তু পাতি একো নাছিলে, বোলো এবাৰ বিজয়ৰ লগতে বজাৰখন কৰি আহোঁ, আপোনাৰ দেখোন আহি পোৱাত দেৰি হ'ল, সেইকাৰণেহে গৈছিলোঁ। হেৰি মইনো পলাই যোৱা বুলি আপোনাকনো কোনে ক'লে? মিছা কথা বোলে, এইবিলাক কোনেনো লগাই থাকে আপোনাক? কি হ'ল? তই দেখোন মোক এই পলাই যোৱা বুলিহে কৈছিলি, কি হ'ল? বৌৰে দেখোন কৈছে বজাৰত যোৱা বুলি। তই ইমান মিছা কথাবোৰ কিয় কৈ থাক মোক? তই কাৰ কথা শুনি কিনে মোক কৈছ? মোৰ মিছা মাথাটো কিয় গৰম কৰ তই? নহয় দাদা, মই বাটত শইকীয়ানী খুৰী আৰু ৰমলা খুৰীহে কৈ থকা শুনিছিলোঁ, মই এইকাৰণে তোক কৈছোঁ। আৰু বৌ যেতিয়া বজাৰত গৈছে মই তেতিয়া নিজ চকুৰে দেখিছোঁ, বৌ বিজয়দাৰ লগত বাইকত বজাৰত গৈছে। মই বজাৰত গৈছে কি কৈছে কি জানো, ৰমলা খুৰী আৰু শইকীয়ানী খুৰী কৈছে যে ৰমেনৰ ঘৈণীয়েকে আজি ৰাতিলৈকে পলাই যাব। মই ভাবিছোঁ সেইকাৰণে বৌ বিজয়দাৰ লগত পলাই গ'ল।
এই ৰমলা খুৰী আৰু শইকীয়ানী খুৰীক আজি মই ভালকৈ সুধিছোঁ কাৰ ঘৈণীয়েকৰ কথা কিয় ইমান মিছা কথা কৈ থাকে। দাদা সেইকেইটাই ৰমলা খুৰী আৰু শইকীয়ানী খুৰী বলচোন বল আমি সুধো বল। মই সুধিম ইহঁতক কিয় ইমান মিছা কথাবোৰ লগাই থাকে মোৰ ঘৈণীৰ বিষয়ে। কি হা দুটা দেখোন ক'ত যোৱা আজি দুটা ভাই ভণ্টি ক'ৰবাত যাবা নেকি? নহয় খুৰী মই ক'তো যাব অহা নাই মই আপোনালোকক এটা কথাই সুধিব আহিছোঁ। তই কোৱাচোন কিবা কথা সুধিব আহিলা আজি ৰাতিপুৱা আমাক? পিছে শইকীয়ানী খুৰী আপোনালোকে বাৰু কিয় এনেকুৱানো আপোনালোকে গাঁৱত ইমান মিছা বদনামবিলাক কিয় ওলাই থাকে মোৰ ঘৈণী বোলে বিজয়ৰ লগত বোলে পলাই যাব বিজয়ৰ লগত বোলে লিলিমা কৰি আছে আপোনালোকে ইমান বদনামবিলাক কিয় কৈ থাকে? হেৰা বাপু আমিনো কেতিয়া তোমালোকৰ বদনাম কৰিলোঁ হে ভগৱান আমিনো কেতিয়া তোমালোকৰ কথা ক'লোঁ তোমাৰ ঘৈণী বিজয়ৰ লগত কৰাবলৈ গ'লেও হে ভগৱান ইমান মিছা বদনামবোৰ আমাক এই বুঢ়া বয়সত কোনেনো দিয়ে খুৰী আপোনালোকে কিন্তু মিছা নামাতিব মই এই দুদিন ৰাতিপুৱা উঠি আপোনালোকৰ মই কথাবিলাক শুনি আছিলোঁ নহয় আপোনালোকে ৰমেনদাৰ বৰ কথা কৈ আছিলে মই নিজে শুনিছোঁ। হে ভগৱান মই তোমালোকৰ কথা কৈ থকা নাই আমি এখন চিৰিয়েলৰ কথাহে কৈছিলোঁ এই যে টিভিত যে দিয়ে চিৰিয়েল এখনৰহে আমি কথা কৈছোঁ। মই চিৰিয়েলখন চাইছিলোঁ শইকীয়ানী বোলে চোৱা নাছিলে তাতে মই ঘটনাবিলাক ৰাতি চাই আহি কিনে ৰাতিপুৱা শইকীয়ানীৰ আগত মই কওঁ তুমি তাকেই শুনিছা নেকি তাকে শুনি তুমি দাদাক লগাইছা চাগে ন? কমে কাৰণ মইতো মোৰ দাদাৰ বেয়া হোৱাটো নিবিচাৰোঁ ন আপোনালোকে কিবা ক'ব আৰু মই দাদাক নক'ম নেকি ঘৰত যাই কিনে কমে? হেৰা মাইনা মই তোমালোকৰ কথা কোৱা নাই দিয়া তুমি ইমান ভুল নাভাবিবা আমাক আমি ইমানো বেয়া নহয় যে গাঁৱত মিছা বদনামবিলাক উলিয়াম আমি এখন চিৰিয়েলৰ কথাহে পাতি আছিলোঁ। হয় নেকি খুৰী ঠিক আছে দিয়ক তেনেহ'লে আপোনালোকৰো ভুল হোৱা নাই আমাৰো ভুল হোৱা নাই এই মাইনাজনীহে কিবা শুনি কেনে নহয় মোৰ মাথাটো গৰম কৰি দিয়ে। খুৰী আপোনালোকে মানে চিৰিয়েলৰহে কথা পাতি আছিলে মই আকৌ আমাৰ বৰ কথা কোৱা বুলিহে ভাবিছিলোঁ দেই। কেনাই লাগিলে আমার আজকের ভিডিওতে যদি ভালো লাগছে করে জায়গাটা লাইক রব নাচবো আপনারা তো জানেন আমি প্রত্যেক ভিডিওতে একটা প্রশ্ন হতো আর প্রশ্নতে উত্তর দিবা পারা নেক্সট ভিডিওত আমি উল্লেখ করে দিতে নাম চাম সবাই দেয় নেক্সট ভিডিওত তো আজির প্রশ্নটো হল জানে আমি প্রত্যেক এই উত্তর দিয়ে কিনা কমেন্টে উত্তর লেখা আমি নেক্সট ভিডিওতে উল্লেখ করে উত্তর দিয়ে প্রথম তিনটার নাম তো আমার আগের ভিডিওতে যেটা প্রশ্ন ছিল তার মানে প্রথম তিনটার নাম আমি আজ উল্লেখ করে দিয়েছো তার প্রথম তো হল নেক্সট দ্বিতীয় যেটো সেকেন্ড শুদ্ধত্তৰ কৈছিল তাৰে দ্বিতীয়টো হ'ল এইটো যিটো 3 নম্বৰ আমাৰ তৃতীয় শুদ্ধত্তৰ দিয়াটো তেওঁক মই যিটো নাম দেখাই দিছোঁ এইটো হ'ল আমাৰ তৃতীয়। তো আপোনালোকে ট্ৰাই কৰিব আজি প্ৰশ্নটো এইটো দিলোৱে মই তো আপোনালোকে ট্ৰাই কৰিব চবতকৈ সোনকালে